UPPL এবার সবচেয়ে আমি ফ্রিলি ইলেকশন ক্যাম্পিং করেছো কারণ আমি 15টা সমষ্টিত আমার প্রার্থী থিয় করাইছো আর 40টা পরিষদীয় সমষ্টিত আমার সবতো আমার সমর্থক আছে আমার পার্টির স্থিতি বহুত ভাল সেইকাৰণে আমি এইবেলি ৰাইজৰ পৰামৰ্শ লৈ আমাৰ বুদ্ধিজীৱীসকলৰ শুভাকাংক্ষীসকলৰ সবৰ পৰামৰ্শ লৈ UPPL দলে অকলে আমি নিৰ্বাচনত আমি থিয় হৈছোঁ কাৰণটো হৈছে UPPL জন্মগ্ৰহণ কৰাৰ বহুত লক্ষ্য আছিলে বহুত উদ্দেশ্য আছিলে সেই লক্ষ্য উদ্দেশ্য যদি বাস্তৱত ৰূপায়ণ কৰিব লাগে UPPL অকলে যাব লাগিব তেতিয়াহে বড়োলেণ্ড অঞ্চলৰ 35 লক্ষ জনগণৰ আমি ভালকৈ কাম কৰিব পাৰিম আৰু অসমৰ 3.5 কোটি লোকৰ কাৰণে আমি ভালকৈ কাম কৰিব পাৰিম তো সেইকাৰণে যি দলবিলাকে নিজকে আইডিঅলজিক্যালি কম্প্ৰমাইজ কৰিছে যি দলবিলাকে নিজৰ মূল যিটো ধাৰা ইয়াৰ পৰা বিচলিত হৈছে এই কথাবিলাক অলপ মানে দূৰত ৰাখি UPPL এবাৰ নিজৰ শক্তিত নিজৰ দমত আৰু নিজৰ যিটো আমাৰ UPPL হিচাপে যিটো আমাৰ দলীয় স্থিতি আছে দলীয় শক্তি আছে এইটো লৈ পেলাই যুঁজিবলৈ আমি আগবাঢ়ি আহিছোঁ বহুত ফূৰ্তিত আছোঁ আমি বিন্দাস আছোঁ একদম ভালকৈ কাম কৰিছোঁ বেলেগ দলবিলাক ক'ৰবাত টিকেট দিব পৰা নাই কিবা দিব পৰা নাই আমাৰতো সব টিকেটো দিয়া হ'ল কেণ্ডিডেটো হ'ল কেণ্ডিডেট থিয় হ'ল কেম্পিং আৰম্ভ হ'ল ডোৰ টু ডোৰ ভিলেজ টু ভিলেজ চুবা টু চুবা বহুত নাচি বাগিয়ে আমাৰ কেম্পিং চলি আছে যোৱা 17 বছৰ যিখিনি লুটিলে এইটো লাহে লাহে ওলাইছে এতিয়া আগতো ওলাব ৰাইজে দেখা পাব ৰাইজক কিমান ঠগাব আমাৰ ছাৰে কৈছিলে যে চাই থাক মোৰ ঘনীয়াকৈ ইলেকশ্যন খেলিব নেকি বুলি তাততো খেলিলে তো ইমান বোকাত মিছা কথা কোৱা জিন্দা মানুহবিলাকক ইমান মিছা কথা কোৱা এনেকুৱা মানুহবিলাককতো ৰাজনীতিভাৱে কি কাম কৰিবলৈ গৈছে এইটোতো ৰাইজে চাই আছে থেংক ইউ